এভৰিৱান মোৰ চেনেলৰ অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোকক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু আজি হৈছে দ্বিতীয়টো দিন প্ৰেক্টিছৰ এতিয়া আমি সৰুজাইলৈ যাবলৈ আকৌ ৰেডি হৈছোঁ আজি দিছে ৰেড কালাৰ ৰঙা ড্ৰেছ এতিয়া নাচনীবোৰ কিছুমান তললৈ গ'ল আমি ৰেডি হৈ গ'লোঁ এতিয়া তললৈ যাম সৰুজাইলৈ যাম আপোনালোককো দেখুৱাই গৈ থাকিম যিমানখিনি পাৰোঁ কিন্তু মোবাইলটো চাগে জমা দিব লগা হয় সেইকাৰণে ভালকৈ গোটেইখিনি দেখাব পৰা নাই কিন্তু যিমানখিনি পাৰোঁ চেষ্টা কৰোঁ দেখাই গৈ থাকিম ঠিক আছে পিছৰখিনি আপোনালোকে চাই গৈ থাকিব আমাৰ নাচনী চাউণ্ডটো শুনি গম পালোঁ সাংঘাতিক ৰ'দ আজি মৰিলোঁ বাহ ইফালে আমি এতিয়া ডাইনিং পাই গ'লোহি ক'ত কিনিছে ব্ৰেকফাষ্ট হোটেলত ব্ৰেকফাষ্ট দিছে আমি এতিয়া খাই আছোঁ এতিয়া আমি ব্ৰেকফাষ্ট কৰি মেলি গৈ আছোঁ বাছত উঠিবলৈ বাছ ৰৈ আছে খোজকাঢ়ি গৈ আছোঁ এতিয়া ষ্টেডিয়ামৰ ভিতৰলৈ খোৱা বোৱাবোৰ ভিডিঅ' বনাই মেলি দিছা নাই ধুনীয়াকৈ খোৱা বোৱা হয় নি দিবলৈ অঁ আজি দিম তেতিয়াহ'লে এই ইয়াৰ খানা কালি আমি তাতে মানুহখিনি অৱস্থা বেয়া হৈ আছে আমি যাম এইটো পৰ্দাৰ কেনেকৈ লাগিছে আৰু বান্দৰটো নিচিনা আইনাম গাবলৈ বিয়ানাম গাবলৈ তেনেকুৱা দিছে বগা বগা লৈ আহি আছোঁ বিহু নাচবা আমাৰ 108 আহি গ'ল 108 আহি গ'ল কৈছোঁ পখৰ ৰ'দ ইয়াত মুখ চুখ ঢাকি ল'ব লগা হৈছে বিহু নাচিবলৈ ভালে পাৰে আৰু দেই ক'ত আছ ক'ত অঁ অঁ পাই গ'লোহি আমাৰ ডাইনিং হল 11 নম্বৰ সকলোৱে ব্ৰেকফাষ্ট লৈছে এইফালে আমাৰ মাইনী ব্ৰেকফাষ্ট খালা নেকি খালা নেকি নাই খোৱা
এতিয়া ষ্টেডিয়াম পালোহি। খোজকাঢ়ি গৈ আছোঁ এতিয়া গেলেৰী নাম্বাৰ 14। আকৌ আজি আমি ৰঙা পিন্ধা কান্দে সৰুৰে পৰা ৰিলছ বনাই আছো দেই। এতিয়া বিহু কাৰ্য পাৰিছে, গীতৰ অনুষ্ঠান হ'ব চাগে। আমি এতিয়া গীত উপভোগ কৰিম। আপোনালোকে দেখি পাইছেনে যেনো হোৱাইট কালাৰ পিন্ধি আছে। হিমান্ত শেখৰ, ভৃগু কাশ্যপ আৰু ৰূপা কাশ্যপ আহিছে।
আকৌ খাবলৈ গৈ আছোঁ অকল খাই আছোঁ এতিয়া আকৌ খাবলৈ যাওঁ আমাৰ ডাইনিং হল নাম্বাৰ 11 স্কেন কৰিব লাগিব স্কেন কৰিলেহে এইটো সোমাব দিব সেইটো হেৰালে নহ'ব কিন্তু লাঞ্চৰ টাইম সকলো নাচনী বিহুৱা সকলোৱে ভাত খাই আছে লাঞ্চ মাছ দিছে আজি আৰু আলু ভাজি আৰু এটা গুটি আলু ভাজি এটা পাবলৈ বাকী আছে ভালনে ভাল বহুত ভাল লাগিছে লগ পাই আহি ইয়াত ইমান ধুনীয়া এটা কাম হ'বলৈ গৈ আছে চ' শুভেচ্ছা অল দ্য বেষ্ট সকলোকে লখিমপুৰৰ ইয়াৰ যিটো গ্ৰুপ আৰু সকলোখিনি আছে চ' অল দ্য বেষ্ট বাই বাই এফালে ভাত নেমু দাইল আৰু অলপ দিয়ক দাইল মাংস আৰু দি দিয়কচোন এতিয়া আমি খাম খাই লওঁ দেই আজিলৈ বাই বাই দিছোঁ সৰুসজাই কাইলৈ আকৌ আহিম এতিয়া ৰাতি 10 বাজি গ'ল এতিয়া হোটেললৈ যাওঁ